এনেকৈ আমি ধৰক বাৰে বাৰে পৰীক্ষা দি থাকিম, আমি অলপৰ কাৰণে বেয়া হৈ যাব, কিছুমানে ভালকৈ পাছ কৰি যাব, গতিকে সেইটো নহয়। আৰু কিছুমানে কৈছে যে হেকাৰে কিবা ৱেবছাইট হেৰি কৰিছিল, কাৰণ চবৰে নাম্বাৰ তেওঁলোকে পাইছে, চবৰে মেছেজ আহিছে, এতিয়ালৈকে ৰিজাল্ট দিয়াৰ পিছতো মানে হেৰি আহি আছে, মেছেজ আহি আছে। গতিকে এইটো কি হয়, পেপাৰ আউট হ'ল, পৰীক্ষাৰ পিছদিনা চব নিউজতে দিয়া হ'ল। শিক্ষামন্ত্ৰী মহোদয় আজিও কৈছে মানে পেপাৰ আউট হোৱা নাই, কাৰণ অলৰেডি কেছ চলি আছে, পেপাৰ আউট হোৱা কেছ চলি আছে। তাৰপিছত ৰিজাল্ট কেনেকৈ দিব পাৰে পেপাৰ আউট হোৱাৰ পিছত মানে? ত' তাৰ এটা উচিত তদন্ত লাগে। 11 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছে যে 11 বজাত 15 ডিচেম্বৰত ৰিজাল্ট দিব। ৰাতি 1 বা 1:30 বজাত ৰিজাল্ট কি কাৰণত দিয়া হ'ল? ইমান ৰাতি ৰিজাল্ট দিব লগাটো ইমান আকৌ জৰুৰী নাছিল মানে। তো এই চববিলাকে আমি মানে দেখিছোঁ যে চবতে খেলি মেলি মানে। গতিকে এটা ভাল আমাক এইটো ৰিভলিউশ্যন কৰি দিব লাগে, যেনেকৈ হাইস্কুল টেটত কি হৈছিল, ৰিভলিউশ্যন কৰা হৈছিল। তো আমি যদি মানে শুদ্ধ এটা ৰিজাল্ট নাপাওঁ, তেতিয়াহ'লে আমি নিশ্চয় ন্যায়ালয়ৰ ওচৰত চাপিব লাগিব, কাৰণ আমি এইটো বাৰে বাৰে আমি এনেকৈ ভুগি থাকিব নোৱাৰোঁ, কাৰণ প্ৰত্যেকবাৰে বঞ্চিত কৰা হৈছে। মেছেজ আহিছিলে বা আমাৰ যিখিনি ফেক হেক কৰা বুলি মেছেজ দিছিলে, তাৰ পিছতে পৰৱৰ্তী পৰ্যায়ত আমাৰ এনেকৈ ধৰণৰ দুখন মাৰ্কশ্বিট, এজন কেণ্ডিডেটৰ এনেকৈ দুখন মাৰ্কশ্বিট ইয়াত শ্ব' হৈছে। যিখিনি আমি আমাৰ হাতত পাইছোঁ, আমি ইয়াতে শ্ব' কৰি আছে, এখন ফেইল কৰা আছে আৰু এইখন মেছেজ অহাৰ পিছত ইয়াতে টোটেল নাম্বাৰটো 93 হৈছিলে। প্ৰথমখনত আছিলে 78, যিখন তেওঁৰ ফাৰ্ষ্ট মাৰ্কশ্বিট আছিলে, আৰু যিটো মেছেজ অহাৰ পিছত তেওঁ পাছ কৰাই দিছে বুলি কৈছে, এইটো হৈছে 93 মাৰ্কছ আহিছে ইয়াত। এইখিনিও আমি মানে এইটোৰো আমি এটা তদন্ত বিচাৰোঁ। এইটোৰো এটা দুখন মাৰ্কশ্বিট, এজনে কেণ্ডিডেট, এখনত প্ৰথমে ফেইল কৰিছিলে, তাৰপিছত নেক্সট তেওঁ মেছেজটো অহাৰ পিছত তেওঁক পাছ কৰাই দিছে, আৰু এইটো নাম্বাৰ আহিছে পে' কৰাৰ পিছত, যিটো মেছেজ আহি আছে হেক মেছেজ, এইটোত পে' কৰাৰ পিছত তেখেতক ইয়াত পাছ কৰাই দিছে। এইখন নতুন মাৰ্কশ্বিট। আমাক যিটো মেছেজ দিছিল হেক কৰা বুলি, ধৰক বেলেগ এটা হেৰি যিবিলাক মেছেজ দিছিল, আমাক প্ৰুফো দেখাইছে তেওঁলোকে যে এইটো আপোনাৰ মাৰ্কশ্বিট, ফেইল কৰা নাম্বাৰ এটা দিছে, তাৰপিছত দেখাইছে যে আপুনি যেতিয়া পইচাটো পে' কৰিব, তাত এনেকুৱা এখন মাৰ্কশ্বিট আমাক দেখাইছে, প্ৰুফটো চাব দিছে যে আপোনাক পইচাটো দিয়া নাই, তেওঁলোকে লিংক এটা দিছে আমাক, দিছে তাত লিংকত গৈ আপোনালোকে পইচাটো তাৰে পিছতহে জনাব। তো আমি যেতিয়া ধৰক এনেই সুধিলোঁ যে আপোনালোকে আমাক যে দিছে আমি কি হিচাপে বিশ্বাস কৰোঁ, তেওঁলোকে কি কৰিছে, ফাৰ্ষ্ট আমাক এখন মাৰ্কশ্বিট দেখাইছে য'ত ফেইল কৰা আছে, কৈছে যে আপোনাৰ মাৰ্কশ্বিটটো একদম এনেকৈ দিম। আৰু আমাৰ পৰীক্ষা যোৱাৰ পিছতো কিছুমান মাৰ্কশ্বিট তেওঁলোকে আপডেট দিছে, হয়নে? আৰু আমাক যেতিয়া এইটো ৰিজাল্ট ওলাল, এই একে প্ৰচেছতে গভমেণ্টৰ যিখন মাৰ্কশ্বিট একে হয়। এতিয়া আমি কি হিচাপে মানে হেৰি কৰিম, আৰু একো চেঞ্জ নাই, পাছ কৰাই দিছে। গতিকে আমি তাৰেও তদন্তটো লাগে যে কোনে মেছেজ দি আছে, কাৰণ গভমেণ্টৰ এইটো দায়িত্ব আছিল যে মেছেজবিলাক ক'ৰ পৰা আহিছে, তেওঁলোকে সেইখিনিও আজিলৈ মানে একো উত্তৰ নিদিলে মানে। গতিকে অলপমান হেৰিটো লাগে, বিসংগতিবিলাক মানে আমাক খোলা খালে ভাল হয়। আৰু 2,500 মান হ'ব। আৰু গতিকে মানে এক্সাম দিয়া টাইমত যিহেতু বিভিন্ন ল'ৰা ছোৱালীয়ে কৈছে যে এইবাৰ এক্সাম বহুতেই ইজি হৈছে, মানে 2019তকৈ এইবাৰ এক্সামটো বহুত ইজি হৈছে, কিন্তু সেই হিচাপে ৰিজাল্ট যেতিয়া দিলে আমি দেখিলোঁ যে বহুত মানে পাৰ্চেণ্ট হিচাপত বহুত কম আহিছে। আৰু কেনেকৈ বেয়া অনুত্তীৰ্ণ হৈছে, চবৰে ধৰক 3, 4 এনেকৈ মাৰ্কটো কমি গৈছে মানে। জেনেৰেলত য'ত 90 থাকিব লাগে তাত 87, 85 তেনেকৈ আছে মানে। গতিকে আমি নিজে এক্সাম যেতিয়া দিয়া হয়, তেতিয়া ধৰক আমি গম পাওঁ যে কিমান মাৰ্ক পাব লাগে। প্ৰতিটো ছাবজেক্টতে মানে আমি যিমান ভাবিছিলোঁ চবতে মানে কমি গৈছে মাৰ্কবিলাক। গতিকে তেওঁলোকৰ এইটো আমাক এটা শুদ্ধ এনচাৰ কি লাগে, তেওঁলোকে যোৱাকালি যিটো এনচাৰ কি দিছে তাত দেখিছোঁ মানে বিভিন্ন কুৱেশ্যনে মানে ভুল কুৱেশ্যনত জি বুলি দিয়া হৈছে। এতিয়া আমি কোনেও গম নাপায় যে জি মানে কি হয়, আৰু সেইটো আমাক লাগে যে যিটো কি। এতিয়া কিছুমানে কৈছে গ্ৰেছ মাৰ্ক, তো তাত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক বুলি মেনশ্যন নাই, বা সেইটো মাৰ্ক আমাক তাত প্লাছ কৰি দিয়া হোৱা নাই। আৰু আমি যিটো পৰীক্ষা এটা দিছোঁ, এটা ফৰ্ম ফিল আপৰ আমি এটা ফিজ পে' কৰিছোঁ তেওঁলোকক, তো ফৰ্ম ফিল আপটো ফিজ পে' কৰাৰ পিছত আমি বেলেগ যিবিলাক এক্সাম হয়, ধৰক চেণ্ট্ৰেল টেট হয়, তাত কি কৰে যে ৰিজাল্ট দিয়াৰ আগতে আমাক এনচাৰ কি তেওঁলোকে প্ৰভাইড কৰি দিয়ে বা OMR চিটটো দি দিয়ে। এতিয়া আমি যোৱাকালি 200 টকাকৈ পে' কৰি সেইখন চাব লগা হৈছে। আমি নিজে পৰীক্ষা এটা দিছোঁ, আকৌ আমি 200 টকাকৈ পে' কৰোঁ, তাৰপিছত আজিলৈকে তেওঁলোকৰ কোনো ধৰণৰ OMR অহাই নাই এতিয়ালৈ। গতিকে আমি কি হিচাপে মানে ৰিজাল্টটো বিশ্বাস কৰি লওঁ। গতিকে তাৰ এটা মানে যিটো সদ্য হয়তো টেটৰ ৰিজাল্ট আছে, তো আমি কিছুমান এনেকুৱা দেখা পাইছোঁ এনচাৰ্ছ কি আপোনাৰ কিছুমান ভুল আছে প্ৰত্যেকটোতে, আৰু আপোনাৰ কিছুমান এনেকুৱা এনচাৰ মানে প্ৰশ্নত আপোনাৰ জি অপশ্যনটো দিছে, জি অপশ্যনটোৰ মিনিংটো কি আমাক বুজাব লাগে প্ৰথম কথা। আৰু যদি গ্ৰেছ মাৰ্ক তেওঁলোকে দিয়ে, তেতিয়াহ'লে সেই যিটো অপশ্যনটোত
মেনশ্যন থাকিব লাগে আৰু অফিচিয়েল এনচাৰ কি বুলি কোনো ধৰণৰ তেওঁলোকে লিখি দিয়া নাই নামত ধুনীয়াকৈ লিখি দিছে যে অমুক নাম্বাৰ ইমান অমুক কেণ্ডিডেটৰ এগেইনষ্টত এনচাৰ কিখিনি দিছে OMR চিট তেওঁলোকে 2 দিন পিছত দিম বুলি কৈছে হেনে কথা আৰু এনেকুৱা কিছুমান কুৱেশ্যন পাইছোঁ যিবিলাকত আমি ভুল পাইছোঁ তো এইবিলাকৰ তদন্ত হ'ব লাগে মেছেজ এতিয়াও আহি আছে প্ৰত্যেকৰ মোবাইলে কিছুমানৰ মেছেজ পাই আছোঁ আমি প্ৰত্যেকে তো এইবিলাকৰ তদন্ত হ'ব লাগে আৰু মই ভাবোঁ যদি পুনৰ নিৰীক্ষণ কৰা যায় তেতিয়াহ'লে বহুত কেণ্ডিডেট আকৌ পাছ কৰিব মই নিজে 3 নম্বৰৰ কাৰণে ফেইল কৰিছোঁ 87 পাইছোঁ LP UPত 85 পাইছোঁ পেডাগজিত মেক্সিমাম নম্বৰ দেখিছোঁ 9 আৰু 11 9 আৰু 11 মেক্সিমামে পাইছে গতিকে GBDৰ পৰাও 15টা কুৱেশ্যন তুলি দিয়া হৈছিল তো সেই 15টা কুৱেশ্যনৰ ক্ষেত্ৰত কি তেওঁলোকে পদক্ষেপ লৈছে তেওঁলোকে অফিচিয়েল যিখন OMR আমাক এনচাৰ কি দিছে ঠিক তেনেকৈ আমাৰ যিখন কাৰ্বন কপি আমি দিছিলোঁ জমা দিছিলোঁ সেইখন ৱেবছাইটত উপলব্ধ কৰক তেওঁলোকে সোনকালে অতি সোনকালে তেতিয়া আমি ৰিভলিউশ্যনৰ কাৰণে কামটো কৰিব পাৰোঁ বা RTI আমি কামটো কৰিব পাৰোঁ গতিকে এইখিনিয়ে মোৰ ক'ব লগা আৰু অতি সোনকালে আমাক ন্যায় দিব বুলি আশা কৰিছোঁ আৰু যদি তেওঁলোকে একো নকৰে তেতিয়াহ'লে আমি ন্যায়ালয়ত দ্বাৰস্থ হ'ব লাগিব বেলেগ আমাৰ হাতত কোনো ধৰণৰ উপায় নাই